বিশ্ববাসী মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ডুবাইত সকলো মানুহৰে জীৱনত এবাৰলৈ যোৱাৰ সপোন থাকে। ডুবাইক মানুহৰ সপোনৰ চহৰ বুলিও কোৱা হয়। ডুবাই এতিয়া যেনেকুৱা আগতে কিন্তু তেনেকুৱা নাছিল। ডুবাই আগতে কেৱল বালিৰ মৰুভূমি আছিল। এই বালিৰ মৰুভূমি কেনেকৈ আজি বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল তাৰ বিষয়ে জানিম। ডুবাইৰ এই সকলোবোৰ পৰিৱৰ্তনৰ মূলত এজন ব্যক্তি আছে আৰু সেইজন ব্যক্তি হৈছে ডুবাইৰ শ্বেখ মহম্মদ বিন ৰাছিদ আল মাকতুম। তেওঁৰ দূৰদৰ্শী চিন্তাৰ বাবে এই সকলোবোৰ হৈছে। সকলোৱে ভাবে ডুবাই যে ইমান উন্নত কৰিলে ইয়াৰ মূল কাৰণ হৈছে ডুবাইৰ মাটিৰ তলত থকা খনিজ তেল, আৰু সেই খনিজ তেল বিশ্বত বিক্ৰী কৰি পোৱা টকাৰ পৰা ডুবাই আজি এনেকুৱা পৰ্যায় পাইছে। কিন্তু ডুবাইৰ উপাৰ্জনৰ মাত্ৰ 1%হে তেলৰ পৰা আহে, বাকী সকলোবোৰ পৰ্যটন বা বেলেগ বেলেগ ধৰণে আহে। ডুবাইৰ শ্বেখজন এনে এজন মানুহ, তেওঁ সদায় 10 বছৰ পিছৰ কথা চিন্তা কৰে, আৰু সেই 10 বছৰৰ পিছৰ কথা চিন্তা কৰিয়ে তেওঁ সদায় কামবোৰ কৰে, আৰু তেওঁ যি ভাবে সেইটো কাম কৰিবই আৰু সময়ত কৰি উলিয়াই দেখুৱাই দিব। ডুবাইৰ শ্বেখজনৰ মতে ডুবাইত থকাটো হয় কেৱল ডুবাইতে থাকিব লাগিব, নহ'লে ডুবাইত থকাটো বিশ্বৰ ভিতৰত 1 নম্বৰ হ'ব লাগিব। ডুবাই বহু ধৰণৰ বস্তু আছে, তাৰ ভিতৰত হৈছে ডুবাইত থকা বিশ্বৰ সকলোতকৈ ওখ অট্টালিকা, যোনটো নাম বুৰ্জ খালিফা। ইয়াৰ উচ্চতা প্ৰায় 828 মিটাৰ, যিটো 95 কিলোমিটাৰ দূৰৰ পৰাও দেখা পায়। ডুবাইত আছে পানীৰ ভিতৰত খেলা টেনিছৰ ষ্টেডিয়াম। ডুবাইয়ে একমাত্ৰ ঠাই য'ত 7 ষ্টাৰ হোটেল আছে, যাৰ নাম হৈছে বুৰ্জ আল আৰব। ডুবাইত এখন মিৰাকেল গাৰ্ডেন নামৰ এখন বাগিচা আছে, যাৰ মাটিকালি 72,000 স্কুৱেৰ মিটাৰ। ইয়াত আছে প্ৰায় 5 কোটি ফুল, 25 কোটি গছ-গছনি, আৰু ইয়াৰ সৌন্দৰ্যতা ইমানেই বেছি য'ত প্ৰত্যেক দিনাই প্ৰায় 2 লাখ মানুহ সমাগম হয়। ডুবাইত আছে বিশ্বৰ সকলোতকৈ ডাঙৰ ডুবাইলেণ্ড। ইয়াত আছে বিশ্বৰ সকলোতকৈ ডাঙৰ মল। ডুবাইত এখন সোণৰ বজাৰ আছে। এই সোণৰ বজাৰখন বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ, যাৰ নাম হৈছে গ'ল্ড চক। ডুবাইৰ শ্বেখে কৃত্ৰিমভাৱে ডুবাই সাগৰত এনে এটা দ্বীপ বনাইছে, যিটো দেখিবলৈ পুৰা একদম খেজুৰ গছৰ নিচিনা, আৰু তাৰ চাৰিওফালে ধুনীয়া ধুনীয়া অট্টালিকা বনাই সেইবিলাক বেছি তাৰ পৰা বহুত হাজাৰ কোটি টকা ইনকাম কৰিছে। ডুবাইত কোনো মানুহে লেতেৰা কৰি গাড়ী চলাব নোৱাৰে, আনকি তেওঁ লেতেৰা হোৱা গাড়ীখনো নিজে ধুই ল'ব নোৱাৰে। তাৰ বাবে তেওঁ ৱাশ্বিং চেণ্টাৰত যাব লাগিব। মানুহজনে যদি লেতেৰা কৰি গাড়ীখন চলায় তাৰ বাবেও তেওঁ ফাইন ভৰিব লাগিব, আৰু যদি তেওঁ গাড়ীখন লেতেৰা হোৱাৰ পিছত নিজেও ধুব চেষ্টা কৰে তাৰপিছতো তেওঁ তাৰ বাবে ফাইন দিব লাগিব। ডুবাই নালাগে, কোনোবাই যদি কিবা অপৰাধ কৰে তাৰ বাবে ফাইন নিজে নিজে বেংকৰ একাউণ্টৰ পৰা কটা যায়। ডুবাই পুলিচ থানাবিলাকত আপুনি বেছি পুলিচ দেখা নাপায়, আৰু তাত আপুনি কিবা যদি কমপ্লেইন দিব যায় তেতিয়া তাত আপুনি ৰিপৰ্ট লিখিবলৈ কোনো পুলিচক ক'ব নালাগে। তাত ডিজিটেলি সকলো কৰা আছে, আপুনি যাই তাত কেৱল নিজৰ কমপ্লেইনটো দি থৈ আহিলে হ'ল। কিয়নো ডুবাইৰ সকলোবোৰ কাম ডিজিটেলিয়ে হয়। ডুবাইৰ পুলিচবোৰ বিশ্বৰ সকলোতকৈ ধনী পুলিচ বুলি কোৱা হয়, কিয়নো তাত থকা পুলিচবিলাকে মাৰ্চিডিজ, ৰেঞ্জ ৰ'ভাৰৰ দৰে গাড়ী ব্যৱহাৰ কৰে। ডুবাইৰ 65% মানুহ বিদেশী, আৰু সেইবোৰ মানুহ ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল আদি ঠাইৰ পৰা গৈছে। ডুবাইত কেৱল স্থানীয় বাসিন্দা 10% আছে। ডুবাই এনে এখন ঠাই য'ত উপাৰ্জন কৰ দিব নালাগে। ডুবাইয়ে বৰ্তমান 3D পেইণ্টিঙৰ দ্বাৰা অট্টালিকা বনাই আছে। ডুবাইয়ে বৰ্তমান উৰিব পৰা গাড়ী বনাই আছে, যোনখন গাড়ীত 100 কেজি ওজনৰ মানুহ 100 কিলোমিটাৰ পাৰ ঘণ্টা স্পীডত উৰি যাব পাৰে।
চৰকাৰে বৰ্তমান ডুবাইৰ ফুজেৰাৰ পৰা ভাৰতৰ মুম্বাইলৈ সাগৰৰ তলেৰে ৰেল চলাচলৰ ব্যৱস্থা কৰি আছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2000 কিলোমিটাৰ হ'ব। ইয়াৰ গতিবেগ প্ৰায় 600 কিলোমিটাৰ পাৰ ঘণ্টাৰ পৰা 1000 কিলোমিটাৰ পাৰ ঘণ্টালৈ হ'ব। ই নিজৰ লক্ষ্যস্থান 2 ঘণ্টাৰ ভিতৰত পাব আৰু এই কামটো 2023 ভিতৰত সম্পূৰ্ণ কৰি উলিওৱাৰ কথা ভাবি আছে।